আহচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমিক হৰণ অংক কিছুমান কৰোঁ। এই ভিডিঅ'টোত দশমিক হৰণ অংক কৰাৰ আটাইকেইটা নিয়ম সামৰি ল'বলৈ চেষ্টা কৰা হৈছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰিবা আৰু তেতিয়া দশমিক হৰণ অংক তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা বুলি বিশ্বাস কৰিছোঁ। প্ৰথমে আমি এই হৰণ অংকটো কৰিম। 2ৰে 5ক হৰণ কৰিব লাগে। 2ৰে 5ক দুবাৰ যায়, 2 দুগুণ 4, গতিকে আমি 4 বহাই দিলোঁ। 5ৰ পৰা 4 আমি বিয়োগ কৰিম, বিয়োগ কৰিলে হ'ব 1। এতিয়া আৰু আমি 1ক হৰণ কৰিব নোৱাৰোঁ কাৰণ 1টো 2তকৈ সৰু, সেইকাৰণে আমি পইণ্ট এটা দিলোঁ, অৰ্থাৎ দশমিক দিলোঁ। এই দশমিক দিয়াৰ কাৰণে আমি শূন্য এটা বহাব পাৰোঁ 1ৰ পিছত, গতিকে 10 হ'ল। 10ক আমি হৰণ কৰিব লাগে এতিয়া, গতিকে 10ক আমি হৰণ কৰিলে কেইবাৰ যাব? 2 5 গুণ 10, 2 5 গুণ 10, গতিকে এইটো হৰণ অংক কৰাটো হ'ল। আৰু নেক্সট এইটো কৰিম, 4ৰে 14ক হৰণ কৰিব লাগে। 4ৰে 14ক কৰিলে কেইবাৰ যাব? 4 3 গুণ 12, 12 বিয়োগ কৰি দিম। 4ৰ পৰা 2 গ'লে 2। এতিয়া 2ক 4ৰে হৰণ নাযায়, গতিকে আমি দশমিক দিম। দশমিক দিয়াৰ লগে লগে 2ৰ পিছত শূন্য এটা আমি বহাব পাৰোঁ। 20ক কেইবাৰ যাব? 5 বাৰ। ইয়াত আমি 4 5 গুণ 20, এইটো হৈছে। এতিয়া আমি এইটো কৰিব লাগে, 8ৰে 34ক কৰিব লাগে। 8ৰে 34ক 4 বাৰ যাব, 4 8 গুণ 32, 6ৰ পৰা 2 গ'লে 4, দশমিক দিলোঁ, দশমিকৰ কাৰণে 0। এতিয়া 40ক 8 5 গুণ 40, আমি 0 এটা দিব পাৰোঁ, নিদিব পাৰোঁ। এতিয়া এনচাৰ কেইটা হৈছে 2.5, 3.5, 4.5। নেক্সট অলপ বেলেগ নিয়মৰ হৰণ অংক দুটামান কৰোঁ। 2ৰে 1ক হৰণ কৰিব লাগে। 1টো যিহেতু 2তকৈ সৰু, আমি হৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি দশমিক এটা দিলোঁ। দশমিক দিয়াৰ লগে লগে আমি 1ৰ পিছত শূন্য এটা বহাব পাৰোঁ। 10 হৈ গ'ল, 2 5 গুণ 10, আৰু 4ৰে 2ক হৰণ কৰিব লাগে। 2টো যিহেতু সৰু, আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে আমি দশমিক এটা দিলোঁ, শূন্য এটা বহাব পাৰোঁ। 4 5 গুণ 20, 20ক 5 বাৰ যায়, গতিকে 4 5 গুণ 20। আৰু এইটো 8ৰে 3ক কৰিব লাগে। 3টো যিহেতু 8তকৈ সৰু, আমি নোৱাৰোঁ, গতিকে আমি দশমিক দিলোঁ, শূন্য এটা বহাব পাৰোঁ। 8 3 গুণ 24, শূন্যৰ পৰা আমি 4 বিয়োগ কৰিব নোৱাৰোঁ, 1 ধাৰ ল'ব লাগিব। 10ৰ পৰা 4 গ'লে 6, দশমিকৰ কাৰণে শূন্য এটা আহিব। আমি বাৰে বাৰে দশমিক দি থাকিব নালাগে, এবাৰ দশমিক দিলেই হৈ যায়, শূন্য আহি থাকিব। গতিকে 60 হ'ল, 60 কেইবাৰ যাব? 8 7 গুণ 56, 56, বিয়োগ কৰিলে হ'ব 4। এই দশমিকটো যে দিছিলোঁ, এই দশমিকৰ কাৰণে আমি আৰু এটা শূন্য বহাব পাৰোঁ। 40 8 5 গুণ 40, আমি বাৰে বাৰে দশমিক দি থাকিব নালাগে। আৰু এইটো 5, আমি 5ৰে 3ক কৰিব লাগে, কিন্তু 3 যিহেতু সৰু, আমি নোৱাৰোঁ, গতিকে আমি দশমিক দিম। দশমিকৰ কাৰণে শূন্য এটা বহাই দিলোঁ। 30, 30ক 5 6 গুণ 30, গতিকে এইকেইটা হ'ল এনচাৰ।
ইয়াত এনসাৰ লিখোতে এটা কথা মন কৰিব লাগিব দশমিকৰ আগত যেহেতু একো নাই গতিকে আমি শূন্য এটা আমি দিব লাগিব কাৰণ দশমিকটো স্পষ্টকৈ দেখা পাবৰ কাৰণে শূন্য দশমিক 5 শূন্য দশমিক 375 ইয়াতে এনসাৰ 0.6 এনেকৈ কৰিব লাগিব নেক্সট এইকেইটা হৰণ অংক অলপ বেলেগ ধৰণৰ হয় আহাচোন কৰোঁ 6 ৰে 4 কৰিব লাগে 4টো যেহেতু সৰু আমি ডাইৰেক্ট হৰণ কৰিব নোৱাৰিম গতিকে দশমিক এটা দিলোঁ দশমিক দিয়াৰ লগে লগে শূন্য এটা আমি বহাব পাৰিম 6 6 গুণ 36 ছবাৰ যাব 6 6 গুণ 36 বিয়োগ কৰিলে হ'ব 4 দশমিকৰ কাৰণে শূন্য আকৌ ছবাৰ যাব 6 6 গুণ 36 বিয়োগ কৰিলে হ'ব 4 দশমিকৰ কাৰণে শূন্য গতিকে আকৌ ছবাৰ 6 6 গুণ 36 বিয়োগ কৰিলে হ'ব 4 গতিকে এইটো পুনৰাবৃত্তি হৈ থাকিব আমি ডট 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 দিলোঁ যেহেতু এইটো পুনৰাবৃত্তি হৈ থাকিব ইয়াৰ এনসাৰটো হ'ব 0.6 আমি দশমিকৰ পিছত দুটা অংক আমি লক্ষ্য কৰিম এই দুটা অংক 6 6 হয় আকৌ এই দুটা অংকৰ পিছৰটোও 6 আছে অৰ্থাৎ এই 3 নম্বৰ অংকটো সাইডকৈ ডাঙৰ গতিকে এক এটা আমি 2 নম্বৰ অংকটোৰ লগত আমি যোগ কৰিম গতিকে 6 7 আমি এনেকৈ লিখিম আকৌ এইটোক পৌনঃপুনিকতো লিখিব পাৰি পৌনঃপুনিকত লিখিলে কেনেকুৱা হয় 0.6 ডট 6 ৰ ওপৰত ডট এটা দিম গতিকে এইটোও লিখিব পৰা যায় আৰু এইটোও লিখিব পৰা যায় এইটো হৈছে পৌনঃপুনিকত লিখা আৰু এইটো সাধাৰণভাৱে লিখা আৰু এইটো আমি নেক্সট অংকটো কৰোঁ 9 ৰে আধা কৰিব লাগে 8টো যেহেতু সৰু আমি কৰিব নোৱাৰিম আমি দশমিক এটা দিম দশমিক দিয়াৰ লগে লগে আমি শূন্য বহাব পাৰিম এইটো কেইবাৰ যাব 8 বাৰ যাব 9 8 গুণ 72 বিয়োগ কৰিলে হ'ব 8 দশমিকৰ কাৰণে আমি আকৌ এটা শূন্য দিম আকৌ 8 বাৰ যাব 72 আকৌ 8 দশমিকৰ কাৰণে শূন্য এটা দিম আকৌ 8 72 বিয়োগ কৰিলে হ'ব 8 এনেকৈ এইটো পুনৰাবৃত্তি হৈ থাকিব গতিকে আমি ডট 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 দিলোঁ গতিকে ইয়াৰ এনসাৰটো হ'ব কি ইয়াৰ এনসাৰটো আমি পাম 0.8 আকৌ 3 নম্বৰ অংকটো যেহেতু 4তকৈ ডাঙৰ গতিকে আমি এক এটা আমি 2 নম্বৰ অংকটোৰ লগত যোগ কৰিম গতিকে 8 9 আকৌ পৌনঃপুনিকত লিখিলে কি হ'ব 0.8 8ৰ ওপৰত আমি ডট এটা দি দিম আকৌ এই অংকটো কি হ'ব 3 ৰে 7ক দুবাৰ যায় 3 2 গুণ 6 বিয়োগ কৰিলে হ'ব 1 একক আৰু নাযায় গতিকে আমি দশমিক দিম দশমিক দিয়াৰ লগে লগে আমি শূন্য বহাব পাৰোঁ 3 3 গুণ 9 বিয়োগ কৰিলে হ'ব 1 দশমিকৰ কাৰণে শূন্য আমি এইটো 3 বাৰ যায় 3 3 গুণ 9 বিয়োগ কৰিলে হ'ব 1 দশমিকৰ কাৰণে শূন্য আৰু এইটো 10ক 3 বাৰ 3 3 গুণ 9 গতিকে এইটো পুনৰাবৃত্তি হৈ থাকিব আমি আৰু নিলিখোঁ আৰু গতিকে এনসাৰটো হ'ব 2.33 যেহেতু দুটা অংকৰ পিছৰটো 3 হে আছে 4তকৈ ডাঙৰ নহয় গতিকে আমি এক এটা 3ৰ লগত যোগ নকৰিম গতিকে উত্তৰটো এইটো হ'ল আৰু এটা পৌনঃপুনিকত লিখিলে কি হ'ব 2.33ৰ ওপৰত আমি ডট এটা দি দিম এইটো লিখিব পাৰা নতুবা এইটো লিখিব পাৰা পৌনঃপুনিকত লিখা বুলি ক'লে এইটো লিখিব লাগিব আকৌ আমি নেক্সট অংকটো এইটো কৰোঁ 7 ৰে 41ক কৰিব লাগে 7 ৰে 41ক কেইবাৰ যায় 5 বাৰ যাব 7 5 গুণ 35 বিয়োগ কৰিলে হ'ব 6
6ক আমি হৰণ কৰিব নোৱাৰোঁ গতিকে আমি দশমিক দিলোঁ দশমিক দিয়াৰ লগে লগে ইয়াত শূন্য এটা বহাব পাৰিম আৰু এইটো কেইবাৰ যাব 8 বাৰ যাব 56 বিয়োগ কৰিলে হ'ব 4 দশমিকৰ কাৰণে 0 এইটো 5 বাৰ যাব 35 বিয়োগ কৰিলে আমি পাম 5 দশমিকৰ কাৰণে 0 এইটো কেইবাৰ যাব 7 বাৰ যাব 7 7 গুণ 49 বিয়োগ কৰিলে পাম 1 দশমিকৰ কাৰণে 0 এইটো এবাৰ যাব 7 1 গুণ 7 বিয়োগ কৰিলে পাম 3 দশমিকৰ কাৰণে 0 এইটো 4 বাৰ যাব 28 বিয়োগ কৰিলে পাম 2 দশমিকৰ কাৰণে 0 তাৰপিছত এইটো 7 দুবাৰ 14 বিয়োগ কৰিলে পাম 6 আৰু এইটো দশমিকৰ কাৰণে 0 আৰু এইটো কেইবাৰ যাব 8 বাৰ যাব বিয়োগ কৰিলে পাম 4 গতিকে দেখা গ'ল এইটো পুনৰাবৃত্তি হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি ডট 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 আমি দিব পাৰোঁ গতিকে কিছুমান অংক এনেকুৱা দীঘলীয়া হয় পৌনঃপুনিকত ওলাবলৈ লগা হ'লে দীঘলীয়া হয় কিন্তু আমি যদি পৌনঃপুনিকত ওলাবলৈ নালাগে বুলি কয় তেতিয়াহ'লে আমি দশমিকৰ পিছত আমি 3টা অংক উলিয়াই আমি অংকটো ষ্টপ কৰি থৈ দিম গতিকে ইয়াৰ উত্তৰটো হ'ব 5 দশমিক এতিয়া দুটা অংকৰ পিছত 7 আছে এইটো 4তকৈ ডাঙৰ গতিকে আমি 1 এটা আমি পাছলত যোগ কৰিম গতিকে 8 6 আকৌ পৌনঃপুনিকত লিখিলে হ'ব 5 দশমিক 8 5 7 1 4 2 এই গোটেইখিনিৰ ওপৰত আমি ডট দিব লাগিব এইটো শুদ্ধ যিকোনো এটা লিখিলেই হ'ল আহচোন এতিয়া এই হৰণ অংক কেইটা কৰোঁ এইকেইটা অলপ বেলেগ নিয়মৰ হয় 12ৰে একক কৰিব লাগে একক যিহেতু নাযায় 1 সৰু গতিকে আমি দশমিক দিম দশমিক দিয়াৰ লগে লগে আমি 0 এটা বহাই দিব পাৰোঁ কিন্তু দেখা গ'ল 0 বহাই দিয়াৰ পিছতো এইটো 10হে হ'ল 10ক 12ৰে হৰণ কৰিব নোৱাৰি যিহেতু 10 সৰু গতিকে আমি আৰু এটা 0 দিব লাগিব আৰু এই 0টো আমি এনে দিব নোৱাৰোঁ ইয়াত 0 দিয়াৰ লগে লগে আমি ওপৰতো 0 এটা দিব লাগিব এইটো হৈছে বেলেগ এটা নিয়ম এতিয়া 100 হ'ল 100ক কেইবাৰ যায় 100ক 8 বাৰ যায় 8 বাৰং 96 8 বাৰং 96 আমি বিয়োগ কৰিলে পাম 4 পইণ্টৰ কাৰণে 0 এইটোক 3 বাৰ যাব 3 বাৰং 36 বিয়োগ কৰিলে পাম 4 দশমিকৰ কাৰণে 0 আকৌ 3 বাৰ যাব 3 বাৰং 36 বিয়োগ কৰিলে পাম 4 গতিকে এইটো দেখা গ'ল ৰিপিট হৈ থাকিব গতিকে আমি ডট 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 দিব পাৰোঁ গতিকে এনচাৰটো হ'ল 0.08 যিহেতু দশমিকৰ পিছৰ 3 নম্বৰ অংকটো 3হে আছে 4তকৈ ডাঙৰ নহয় গতিকে আমি 1 এটা 8ৰ লগত যোগ নকৰিম আৰু আমি পৌনঃপুনিকত লিখিলে আমি লিখিব লাগিব 0.083 ওপৰত ডট এটা এইটো লিখিলেও হ'ব এইটো লিখিলেও হ'ব যিকোনো এটা লিখিলেই হ'ল আৰু এইটো 15ৰে একক কৰিব লাগে আমি যেহেতু একক কৰিব নোৱাৰোঁ গতিকে দশমিক দিম দশমিক দিয়াৰ পিছত 0 এটা বহাব পাৰোঁ আৰু এইটো 10টো 15তকৈ সৰু গতিকে আমি কৰিব নোৱাৰোঁ আমি আকৌ এটা 0 দিব লাগিব ইয়াত 0 দিয়াৰ কাৰণে ওপৰতো 0 এটা দিব লাগিব এতিয়া 100 কেইবাৰ যায় 6 বাৰ যাব 6 15 90
বিয়োগ কৰিলে পাম আমি 10 দশমিকৰ কাৰণে শূন্য এটা আকৌ 6 বাৰ 6 15 90 বিয়োগ কৰিলে পাম 10 দশমিকৰ কাৰণে শূন্য এটা 6 15 90 গতিকে দেখা গ'ল এইটো ৰিপিট হৈ থাকিব আমি আৰু কৰি নাথাকোঁ ডট 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 গতিকে এনসাৰ 0.0 দেখা গ'ল 3 নম্বৰ অংকটো 6 আছে সাইডকৈ ডাঙৰ গতিকে 1 এটা আমি কাখৰ আগৰ 6টোৰ লগত যোগ কৰিম গতিকে 6 7 হ'ব আৰু পনপনিক লিখিলে হ'ব 0.06 6ৰ ওপৰত ডট এইটো লিখিলেও হ'ল এইটো লিখিলেও হ'ল পনপনিক লিখিবলৈ দিলে এইটো লিখিব লাগিব আৰু সাধাৰণভাৱে লিখিবলৈ দিলে 0.07 লিখিব লাগিব আৰু এইটো কৰিম 14ৰে আমি একক কৰিব লাগে দশমিক দিলো 0 হ'ল যেহেতু 10ক আমি কৰিব নোৱাৰোঁ 10টো 14তকৈ সৰু গতিকে আমি আৰু এটা 0 দিলো ইয়াত 0 দিয়াৰ লগে লগে ওপৰতো 0 এটা দিব লাগিব এতিয়া 14 কেইবাৰ যায় 7 বাৰ যায় 7 14 98 বিয়োগ কৰিলে হ'ব 2 দশমিকৰ কাৰণে 0 এইটো এবাৰ যাব 14 বিয়োগ কৰিলে হ'ব 6 দশমিকৰ কাৰণে 0 এতিয়া এইটো 4 বাৰ যাব 4 14 56 বিয়োগ কৰিলে হ'ব 4 দশমিকৰ কাৰণে 0 এইটো দুবাৰ যাব 2 14 28 বিয়োগ কৰিলে হ'ব 2 আৰু এইপিনে 1 দশমিকৰ কাৰণে 0 আৰু এইটো 8 বাৰ যাব 8 14 112 বিয়োগ কৰিলে হ'ব 8 দশমিকৰ কাৰণে 0 আৰু এইটো যাব 5 বাৰ 5 14 70 বিয়োগ কৰিলে হ'ব 10 গতিকে এইটো আমি ৰিপিট পাই থাকিম দশমিকৰ কাৰণে 0 এইটো একক কেইবাৰ যায় 7 বাৰ গতিকে পুনৰাবৃত্তি হ'বলৈ আৰম্ভ কৰিলে ৰিপিট হ'ব আৰম্ভ কৰিলে এইটো কেইবাৰ যায় 7 14 98 বিয়োগ কৰিলে 2 গতিকে দেখা গ'ল এইটো ৰিপিট হ'ব আৰম্ভ কৰিছে গতিকে ডট 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 আমি লিখিব পাৰোঁ ইয়াৰ এনসাৰটো হ'ব সাধাৰণভাৱে লিখিলে হ'ব 0.07 যেহেতু দশমিকৰ পিছত 3 নম্বৰ অংকটো 1হে আছে ই সাইডকৈ ডাঙৰ নহয় গতিকে আমি 7ৰ লগত 1 যোগ নকৰিম আৰু পনপনিক লিখিলে হ'ব 0.07 1 4 2 8 5 এই গোটেইকেইটাৰ ওপৰত আমি ডট দিব লাগিব গতিকে এইটো আছিলে এইটো শুদ্ধ এইটো শুদ্ধ এইখিনি আছিলে আমাৰ অংকখিনি গতিকে এইকেইটাই আছিলে নিয়মকেইটা তোমালোকে ভিডিঅ'টো ভালদৰে চালে দশমিক হৰণ অংক যিকোনো কৰিব পাৰিবা আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ লাভদায়ক হৈছে তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ